বেবী মোক কিয় মাতিছা? বেবী আজি ৰাতি মোৰ ৰুমত পাৰ্টি ৰাখিছোঁ, তুমি আহিব লাগিব। মই যাব নোৱাৰিম দেই, মায়ে মোক ৰাতি ক'তো যাব নিদিয়ে। জান প্লিজ মানা নকৰিবা, মোৰ গোটেইবোৰ বন্ধু আহিব, সিহঁতৰ গাৰ্লফ্ৰেণ্ড আহিব, কেৱল মোৰহে গাৰ্লফ্ৰেণ্ড নাথাকিব নেকি? তুমি তোমাৰ বান্ধৱীৰ ঘৰত যাম বুলি কৈ মিছাকৈ গুচি যাবা। ঠিক আছে। দেহা জান আহিছে তুমি? কিন্তু জান ইয়াচোন কোনো ছোৱালী নাই, অকল ল'ৰাবোৰহে আহিছে, ছোৱালীবোৰ নাহে নেকি? তুমি জানাই নহয় ছোৱালীবোৰৰ মেকআপ কৰোঁতে কিমান সময় লাগে, সিহঁতে লাহে লাহে আহি যাব। তুমি মোৰ বন্ধুবোৰৰ লগত কথা পাতা, মই এতিয়া আহি আছোঁ। জান সিহঁতৰ গাৰ্লফ্ৰেণ্ডবোৰ আহোঁতে আহোঁতে তুমি এইখিনি খাই লোৱা। দেহা মই এইবোৰ নাখাওঁ দেই, মই ড্ৰিংক নকৰোঁ। মই জানো নহয় তুমি ড্ৰিংক নকৰা, এইবোৰ ক'ল্ড ড্ৰিংক হয়, খাই লোৱা। হয় কাম হৈ গৈছে, ব'ল চবে। এনেদৰে নাজানো কিমান ছোৱালীয়ে ঘৰত মিছাকৈ প্ৰেমৰ নামত নিজৰ সৰ্বস্ব হেৰুৱাব লগা হৈ গৈছে। সেয়ে প্ৰেমত অন্ধ নহ'ব।